নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া দুপৰীয়া 11:30 বাজিছে আৰু মই গা পা ধুই আজৰি হৈ আহিছোঁ। আৰু এতিয়া ভাত বনাবলৈ যিহেতু সময় হৈছে, গতিকে আজি ভাবিছোঁ যে জলফাইৰ লগত মাছ বনাম, মানে জলফাইটো বইল কৰি বনাম আলুৰ লগত। একেবাৰে চিম্পুলকৈ বনাম বুলি ভাবিছোঁ। যিহেতু এইটো নৱেম্বৰ মাহ আৰু এতিয়া জলফাই ছিজন, গতিকে এনেকুৱা ছিজনৰ বতৰত ছিজনৰ বস্তুবোৰ আচলতে খাব লাগে। যিহেতু এটা জলফাই ছিজন চলি আছে, গতিকে আহকচোন মইনো কেনেকৈ বনাওঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যিহেতু মাছ আৰু জলফাই বনাম, গতিকে মই বস্তুকেইটা একদম ৰেডি কৰি লৈ লৈছোঁ, যাতে একো অসুবিধা নহয় পাছত। আৰু একদম কম সামগ্ৰী লাগে বনালে। প্ৰথমতে লৈছোঁ জলফাই। মই 4টা জলফাই লৈছোঁ, এনেদৰে কাটি লৈছোঁ, দীঘল দীঘলকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আৰু লৈছোঁ মই এটা ডাঙৰ চাইজৰ আলু কাটি লৈছোঁ, মই এনেদৰে দীঘলীয়াকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ এনেদৰে। আৰু লগতে লৈছোঁ মই এফাল পিঁয়াজ, সৰু সৰুকৈ কাটি লৈছোঁ মই পিঁয়াজটো। বাছ এই 3টা সামগ্ৰীয়ে লাগিব। আৰু যিহেতু মাছৰ লগত বনাম, গতিকে মই মাছ 4ডোখৰ লৈছোঁ। মই হালধি আৰু নিমখ সানি পেলাই মই এনেদৰে লৈ লৈছোঁ। আৰু অকণমান পাঁচফোৰণ লাগিব। ফাৰ্ষ্টতে মই কেৰাহীখন গৰম কৰি লৈছোঁ মিডিয়াম ফ্লেমত। আৰু এতিয়া মই ইয়াতে কেৰাহীখন গৰম হ'ল, এতিয়া মই ইয়াতে প্ৰয়োজন অনুসৰি মিঠাতেল দি ল'ম। মাছটো ফ্ৰাই কৰিবৰ কাৰণে যোনখিনি মিঠাতেলৰ প্ৰয়োজন হয় সেইখিনি দি লৈছোঁ। অলপ লৰাই দিছোঁ কেৰাহীটো। তেলখিনি গৰম হৈছে, এতিয়া ইয়াতে মই ভাজিবলগীয়া মাছকেইডোখৰ দি দিম এডোখৰ এডোখৰকৈ। প্ৰথমতে মাছটো ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই হৈ থাকে মানে মই কাটি লোৱা জলফাই আৰু আলুখিনি মই কুকাৰত বইল কৰি ল'ম। মই ডাঙৰ গিলাচেৰে 3 গিলাচ জোখাৰে পানী ল'ম ইয়াত। মই ডাঙৰ গিলাচেৰে 3 গিলাচ বুলি কৈছিলোঁ, কিন্তু মই কমাই ল'লোঁ, মানে মই ডাঙৰ গিলাচেৰে 2 গিলাচ পানী লৈছোঁ। সেই 3 গিলাচ দিলে পানীৰ পৰিমাণটো বেছি হৈ যাব। আৰু ইয়াতে মই এতিয়া প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি আৰু নিমখ দিয়াৰ পিছত মই কুকাৰৰ ঢাকনখন বন্ধ কৰি দিলোঁ। আৰু 3টা হুইচেল অহাৰ পিছত মই এইটো অফ কৰি দিলোঁ। আনফালে মই জলফাইখিনি বইল হৈ মানে মই মাছকেইডোখৰ লৰাই ভাজি ল'ম। মই একদম ল' ফ্লেমত ভাজি আছোঁ, নহ'লে জ্বলি যায়। মাছকেইডোখৰ প্ৰায় ভজা হৈ গৈছে, আৰু এতিয়া মাছকেইডোখৰ মই প্লেটত কাঢ়ি ল'ম। মই ইয়াত মাছকেইডোখৰ কাঢ়ি ল'লোঁ। আৰু এতিয়া মই যোনখিনি তেল মাছ ভজাৰ পিছত ৰৈ গৈছিলে, তাতে মই পিঁয়াজখিনি ভাজি ল'ম। আৰু অকণমান পাঁচফোৰণ এনেকৈ দি দিছোঁ ছটিয়াই পেলাই। আৰু এইখিনি এতিয়া মই লৰাই ল'ম, অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। মই পিঁয়াজখিনি ফ্ৰাই হৈ আছে। মই কেতিয়াবা জলফাই দালিত দি পেলাইও খাওঁ, দালিত দি পেলাই বইল কৰি খাওঁ, আৰু কেতিয়াবা দালিৰ পৰা উঠাই আনি পেলাই পিটিকা কৰিও খাওঁ জলফাইটো। আপোনালোকে কেনেকৈ খায় কমেণ্ট কৰি জনাবচোন। জলফাইটো পেটৰ কাৰণে আমাৰ বহুত উপকাৰী বস্তু হয়, আৰু এতিয়া জলফাই ছিজন, গতিকে কেতিয়াবা এনেকৈ বনাই খাবলৈ মন যায়। পিঁয়াজখিনি ভাজি হৈ গৈছে, এতিয়া মই বইল কৰি থোৱা জলফাইখিনি ইয়াত দি দিম। এতিয়া মই গেছৰ ফ্লেমটো হাই কৰি পেলাই এইখিনি উতলিবলৈ দিম। তৰকাৰীখিনি 2 মিনিটমান উতলাৰ পিছতে ইয়াত মই ভাজি থোৱা মাছখিনি দি দিম। আৰু মই ইয়াত আলু এইটো কাৰণেই দিছোঁ, যাতে মানে জলফাইটো টেঙা হয়, গতিকে আলুটো দিলে অলপ টেঙাটো বেলেঞ্চ হৈ যায়। কোনোবাই যদি আলু নাখায়, তেতিয়া তেওঁলোকে আলুটো স্কিপ কৰিব পাৰে, অকল জলফাই দিও বনাব পাৰে। খালি আলু নিদিলে জলফাইটোৰ পৰিমাণটো অকণমান নিজে চাই পেলাই দিব লাগে, কাৰণ তেতিয়া অলপ টেঙাটো বেছি হৈ যায়। সেইটো মানে নিজৰ টেষ্টৰ ওপৰত দি ল'ব পাৰিব। আৰু এতিয়া প্ৰায় 2 মিনিট হৈ গৈছে, আৰু তৰকাৰীখিনি উতলি আছে। এতিয়া ইয়াতে মই ভাজি থোৱা মাছখিনি এডোখৰ এডোখৰকৈ দি দিম লাহে লাহে।
তেতিয়া মাছৰ পৰাও ইয়াৰ ৰসটো ওলাই পৰিব। আৰু মই মানুহৰ জোখাৰে মানুহ যেইজন আছে সেইজন অনুসৰি মই মাছ দিছোঁ। সেইটো 4জন মানুহ, গতিকে 4 পিচ মাছ দিছোঁ মই ইয়াত। আৰু এতিয়া এইখিনি মই অলপ সময় ঢাকন মাৰি দিম উতলিবৰ কাৰণে, মাছৰ ৰসটো ওলোৱালৈকে। প্ৰায় মই 2 মিনিটমান সময় উতলিবলৈ দিম ঢাকনখন মাৰি। আৰু মই ঢাকনখন দি দিছোঁ। আৰু গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দিম এতিয়া। তৰকাৰীখিনি উতলি আছে আৰু মই জলফাইখিনি বইল কৰোঁতে নিমখ দিছিলোঁ, কিন্তু এতিয়া অকণমান টেষ্ট কৰি দিছিলোঁ, দেখিছোঁ যে নিমখটো অকণমান স্লাইট কমিছে। গতিকে মই ইয়াত আধা চামুচতকৈ অকণমান, মানে আধা চামুচে হ'ব প্ৰায়, তাতকৈ অকণমান কম হ'ব, মই ইয়াত নিমখ দি দিছোঁ। আৰু নিমখটো দি পেলাই মই অকণমান লৰাই দিছোঁ। প্ৰায় হৈছেই তৰকাৰীখিনি, আৰু প্ৰায় 2 মিনিট ভালদৰে উতলালে হৈ যাব। মই ইয়াত কোনো ধৰণৰ বেলেগ মছলা একদম ব্যৱহাৰ কৰা নাই, কাৰণ ইয়াত এনেকুৱা ধৰণৰ বস্তুবিলাকত সাধাৰণতে মছলা নিদিয়েই। সেইকাৰণে মই জাষ্ট অকণমান এফাল মই পিঁয়াজ আৰু অকণমান কেইটামান মই পাঁচফোৰণ দিছিলোঁ। প্ৰায় 2 মিনিট হৈ গৈছে আৰু মোৰ মাছ আৰু জলফাইৰ তৰকাৰীখিনিও ৰেডি হৈ গ'ল। হাই এভৰিৱান, এতিয়া আবেলি সময় হৈছে আৰু আজি দুপৰীয়া বনোৱা মাছৰ জোলকণ খাই বহুত ভাল লাগিছিলে। আপোনালোকে বহুতে হয়তো জলফাই দি বিভিন্ন ধৰণে বিভিন্ন বস্তু বনাই খায়, কিন্তু যোনসকলে খোৱা নাই তেওঁলোকে কেতিয়াবা এনেদৰে বনাই খাবচোন, সঁচাকৈ ভাল লাগে। মোৰ চেনেলটোত নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।